স্যার আজি কি পঢ়াবনো তোক যে মই কালি প্ৰশ্ন কেইটামান ধৰিম বুলি কৈছিলো ঘৰত পঢ়ি আহিছনে নাই আহিছো স্যার তেতিয়াহ'লে তই কচোন দুটা ৰঙা ফুলৰ নাম কচোন স্যার দুটা লাল ফুলৰ নাম এটা নাম্বার 1 এটা ডিএস ব্ল্যাক খালি 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 ই মই নেখাও নহয় আমাৰ দেউতাই মাজে মাজে খায় বাৰু ঠিক আছে তই এতিয়া কচোন পাঁচটা বনৰীয়া জন্তুৰ নাম স্যার দুটা কলে হ'ব নহ'ব পাঁচটাই ক'ব লাগিব তেতিয়াহ'লে স্যার দুটা বাঘ আৰু তিনটা শিয়াল হা এনেকুৱা এখন ঠাই নাম ক যিখন ঠাই মতা মানুহে বনাইছিল কিন্তু তাৰ পিছত আৰু মতা মানুহ যাব নোৱাৰে স্যার এটো খুবই সহজ লেডিজ টয়লেট বাও কচোন তাজমহল ক'ত আছে কচোন স্যার মই নেজানো কালি শিকাওতে তই আজি পাহৰিলি আই তই থিয় হচোন থিয় থিয় হলে দেখিম নেকি স্যার ঐ তই এইবাৰ কচোন কাৰেণ্ট আৱিষ্কাৰ নোহোৱা হ'লে তই কি কৰিলি হয় স্যার মোমবাতি জ্বলাই টিভি চালু হয় ই দেখোন জ্ঞানৰ ভঁৰাল ঐ তোকতো মই বাক্য ৰচনা শিকাইছিলো কচোন বাক্য ৰচনা কৰ গুৱাহাটী স্যার গুৱাহাটীৰ গোপালৰ গেঞ্জিটো গেলা গেলা গোন্ধায় বাৰু ঠিকেই আছে তই এইবাৰ কচোন মই এজন মানুহক মাৰিলো ভৱিষ্যত কালত কি হ'ব স্যার এটোতো অতি সহজ আপুনি অতি সোনকালে জেললৈ যাব বা তই বৰ সাংঘাতিক উত্তৰ দিছ এইবাৰ তোক বিপৰীত শব্দ সুধিম সুধক স্যার দিন ৰাতি পোহৰ আন্ধাৰ বুঢ়া বুঢ়ী এইবাৰ কবি হা এবাৰ নকওঁ হা এই নহয় এইবাৰ কবি হেই হয় এবাৰ নকওঁ ধেত তেৰি এতিয়া কবি ধেত তেৰি এতিয়া নকওঁ তই একো বুজিয়ে পোৱা নাই মই সব বুজি পাইছো হেই আৰম্ভ হ'বহে হেই শেষ হ'বহে এতিয়া কবি এতিয়া নকওঁ মোৰ কিন্তু মাথাটো গৰম হৈ যাব দেই মোৰ কিন্তু মাথাটো ঠাণ্ডা হৈ যাব দেই ই পাগল নেকি অ জ্ঞানী নেকি অ মোৰ কিন্তু মাথা গৰম হৈ যাব দেই মোৰ কিন্তু মাথা ঠাণ্ডা হৈ যাব দেই তই কোন আছ ইয়াক লৈ যাই আহিছো কোন আছ তাইক লৈ আছোন হেই প্ৰশ্ন সুধিমহে হেই উত্তৰ দিলোৱে ই দেখোন মোৰ মাথা চাথা একেবাৰে গৰম কৰি পেলাইছে ইয়াক কোনে পঢ়ায়ো যাওঁগৈ যা বিপৰীত শব্দ সুধিব দিলে আকৌ কওঁতে চোন গুচি হৈ গ'ল কি আচৰিত মানুহ ৰে